হেল্ল' গাইজ নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ ৰাগ চাবলৈ অহা ভিডিঅ'টো শেষৰটো পাৰ্ট। আগৰ ভিডিঅ'ত চালে মোৰ প্ৰথম আৰু ছেকেণ্ডটো চালে গম পাব। এইটো শেষৰটো পাৰ্ট। আজি ব্ৰিজৰ পৰা আৰম্ভ কৰিছোঁ আৰু এয়া মানুহ দেখিছেনে কিমান মানুহ আছে। এই আগৰ পিনে যাওঁ, গৈ কিনে চাওঁ কিনো আছে চাওঁ আৰু ওপৰৰ পৰা চাওকচোন তলত কিমান ভিৰ। সিপিনে মই কৰিব নোৱাৰিলোঁ আৰু ইমান ভিৰৰ মাজত মোবাইলটো উলিয়াব নোৱাৰি, তথাপিও অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ লাইটখিনি দিছে, একদম লাইটিং হৈ গৈছে আৰু ইমান ধুনীয়া যে দেখিবলৈ, কি ধুনীয়া লাগিছে। ইয়াতেও বহুতে ৰখি কিনে ভিডিঅ' কৰি আছে আৰু মই অকণমান কৰি আছোঁ। মই বোলো আপোনালোকক দেখুৱাওঁ, আপোনালোকে আহিব নোৱাৰিলে এনেকৈ চাব পাৰিব কেনেকুৱা নহয়, অকণমান আমেজটো ল'ব পাৰিব। আৰু এতিয়া মানুহ কমেই হৈছে বাৰু, এতিয়া বৰ্তমান থিয়েটাৰ অহা নাই আৰু যেতিয়া থিয়েটাৰ আহিব, থিয়েটাৰ আহিলেতো সোমাবই নোৱাৰি, ইমান মানুহৰ ভিৰ। এয়া গৈ আছোঁ, মই বোলো আপোনালোকৰ মাজত ভিডিঅ'টো অকণমান দেখাওঁ। আগৰ পিনে যাওঁ, মই আগৰ পিনে গৈ আছোঁ। এয়া মানুহবোৰ দেখিছেনে পূৰা গৈ আছে। অকণমান ভিডিঅ'টো স্পীড কৰি দিছোঁ, নহ'লে আৰু বহুত দীঘলীয়া হৈ যায় যে, সেইকাৰণে অকণমান দেখাই আছোঁ। আৰু ইয়াত যে ইমান দোকান আহে, চব বাহিৰৰ পৰা দোকান আহে, বিভিন্ন ধৰণৰ বস্তু ওলায়, নোলোৱা বস্তুৱে নাই, যি লাগে। আৰু আমি সকলোৱে ৰাসখনৰ কাৰণে ৰখি থাকোঁ আৰু ইমান ভাল লাগে, খুবেই আনন্দিত পৰিৱেশ। আৰু বহুত দূৰ দূৰণিৰ পৰাও মানুহবোৰ আহে। আৰু নলবাৰীৰ ৰাস বুলি ক'লেও এনেও বহুত ডাঙৰ ৰাসে হয়। এয়া দেখিছেনে মন্দিৰবোৰ কি ধুনীয়াকৈ চব লাইটিং কৰি দিছে। এতিয়া ব্ৰিজেৰে আমি ধুনীয়াকৈ গৈ আছে, অহা মানুহ আহিয়ে আছে, দেখিছেনে মানুহবোৰ অহা যোৱা কৰিয়ে আছে। আগৰ পিনে যাওঁ, গৈ কিনে অকণমান দেখাম। ভিডিঅ'টো চাই থাকিব আৰু চাই কিনে ধুনীয়াকৈ সম্পূৰ্ণ চালেহে আপোনালোকে ভিডিঅ'টো গম পাব। আৰু মোৰ ভিডিঅ'টো পাৰ্টকৈ আপোনালোকলৈ আগবঢ়াইছোঁ, কাৰণ একেলগে ভিডিঅ'টো দিলে বহুত দীঘলীয়া হৈ যায় আৰু আপোনালোকৰো আমনি লাগিব আৰু মোৰো ভাল নালাগে। ইমান দীঘলীয়া ভিডিঅ' মোৰ নিজৰে অশান্তি লাগি যায়, সেইকাৰণে আজি শেষৰটো পাৰ্ট দিছোঁ। আৰু এইয়া দেখিছেনে, এইখিনি যে চাবলৈ ইমান ধুনীয়া লাগিছিল, একদম পূৰা মজা লাগে চাবলৈ, ইমান ধুনীয়া। এইখিনি ধুনীয়াকৈ লাহে গৈ আছোঁ। এতিয়া আগৰ পিনে গৈ চাওঁ কিনো আছে। এয়া মন্দিৰৰ অংশটো ইমান মজা লাগে চাবলৈ। আৰু সিপিনে যে দোকান পোহাৰবোৰ আছে, সেইবোৰ সিপিনে গ'লে দেখুৱাম। তাৰপিছত বহুত সময় ঘূৰি আহি বোলো কিবা এটা খাই লওঁ, বহুত ভোকো লাগিছে। ইয়াত অকণমান ৰখিলোঁ, ইমান দূৰ খোজকাঢ়িছোঁ, ভিতৰত গাড়ী মটৰ একো সোমাব নোৱাৰিয়ে, সেইকাৰণে বোলো কিবা এটা খাই লওঁ, সেইবুলিকৈ আহিলোঁ। খোজকাঢ়ি ভাগৰো লাগিছে। হোটেলত ধুনীয়াকৈ সোমাই ল'লোঁ, সোমাই কিনে এয়া খাবলৈ বহিলোঁ। হোটেলখনত দেখিছেনে মানুহবোৰ। এতিয়া হোটেলতো ইমান মানুহ নাই, এনেই কিবা বহুত মানুহ হয়। এইবাৰ ইমান এটা মানুহৰ হেৰিবোৰ নাই আৰু ভিৰ নাই। আৰু আহিছোঁ, আহি বহিছোঁ, বহি অৰ্ডাৰ দিছোঁ খাবলৈ। ইমান ভোক লাগিছে আৰু অলপমান লাগিও অশান্তি দি আছে, তাইৰো ভোক লাগিছে। আৰু সৰু পোৱালি কিমাননো খোজকাঢ়িব, আমি ইমান খোজকাঢ়িছোঁ, একদম খোজকাঢ়ি ভৰি বিষাই গৈছে। তাৰপিছত খাবলৈ ল'লোঁ এয়া হাঁহৰ মাংস কোমোৰাৰে বনোৱা, আৰু ইয়াৰ ৰুটিও ল'লোঁ, শুকান ৰুটি। আৰু খাবলৈ খুব টেষ্টি হৈছিল। ইপিনে বৌয়ে পূৰা খোৱা ষ্টাৰ্টে কৰি দিলে। এতিয়া ময়ো বোলো খাওঁ, ভোক লাগিছে আৰু দেখি পূৰা খাওঁ লাগি গৈছে। আৰু এয়া মাংসখিনি চাওকচোন, ইমান ধুনীয়া, একদম গোন্ধাইছে পূৰা, আৰু খাবলৈ খুব টেষ্টি হৈছিল। আৰু এনেও হাঁহৰ মাংস খাই খুবেই ভাল লাগে। তাৰপিছত খাই লৈ ধুনীয়াকৈ অকণমান ঘূৰি মেলি আহিলোঁ। আহি কিনে জিলাপিৰ দোকান এয়া দেখিছেনে। আৰু আহিছোঁ যিহেতু জিলাপি নিনিলেই হ'বনে, সেইবুলিকে বোলো ঘৰলৈ বোলো অকণমান মিঠাই লওঁ, সেইকাৰণে অকণমান ৰখিছোঁ। গৰম জিলাপি বনাই আছে, সেইকাৰণে আমি বোলো অকণমান ৰখি দিওঁ। তাৰপিছত এয়া পানো আনিব দিছোঁ, ধুনীয়াকৈ পানো খাই লওঁ, যিহেতু খাই লৈ ওলাই আহিলোঁ। এতিয়া মিঠাই দোকানত অকণমান ৰখি আছে। এয়া মানুহখিনি দেখিছেনে, এতিয়া কিছু মানুহ যাবলৈ ওলাইছে আৰু কিছুমান মানুহ এতিয়াহে আহিছে। এয়া আমি হোটেলৰ আগত ৰখি আছোঁ, জিলাপিৰ দোকানৰ আগত। বোলো জিলাপিখিনি লৈ এয়া পূৰা গৰম জিলাপি, ধুনীয়াকৈ মিঠাইখিনি লৈ ল'লোঁ কিবাকিবি। আৰু ঘৰলৈ মিঠাই নিনিলে ভালো নালাগে, যিহেতু উৎসৱ পাৰ্বণ বুলি ক'লে আমাৰ এইখিনিয়ে মেইন, নহয় জানো। তাৰপিছত এয়া আহিলোঁ। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'সমূহ ধুনীয়াকৈ চাই থাকিব আৰু আপোনালোকে মৰম দি যাব। আৰু থেংকছ ভিডিঅ'টো শেষ কৰাৰ বাবে, চোৱাৰ বাবে। বাই বাই।